এতিয়া মই মুখখন খুলি দিছো, মুস্তাফিজুৰ ৰহমানে চাওক আৰু যাৰ চাব মন আছে চাওক, কিন্তু মই চোৰ নহয়। মই ফাৰ্ষ্ট কথা, মই চোৰ নহয়। তলৈ মোৰ প্ৰশ্ন, কিন্তু মুস্তাফিজুৰ ৰহমান কিয় যাব পৰা নাই? এখেতে নিজৰ প্ৰাইভেট ইউটিউব চেনেলত কিয় ভিডিঅ' আপলোড কৰিছে? এটা কথা, মুস্তাফিজুৰ ৰহমান সঁচা দি মিছা কেতিয়াও লুকাই থকা নাযায়। আপুনিও কালি যে কথাখিনি কৈ আছে, আপুনি নিজেই জানি আছে সেইখিনি কথা সঁচা, তাৰ পিছতো সঁচাখিনিৰ ওপৰত মিছাখিনি লগাই কৈছে। সেইটো কাৰণে মই নিজেই লাজ পাই আছো, কাৰণ আপোনাৰ মোৰতো এটা ভালেই সম্পৰ্ক আছিলে। তুমি যিবিলাক কথা কৈ আছা সকলো কথা আমি বিশ্বাস কৰিছো, আৰু তোমাৰ লগত মুস্তাফিজুৰৰ লগত মানে মিল আছে, চেহেৰাৰ মিল আছে। অকণমান পাৰ্থক্য আছে, মুস্তাফিজুৰৰ এটা দাঁত নাই আৰু তোমাৰ দাঁত গোটেইকেইটা আছে। ভাল লাগিছে, বাকী চেহেৰাৰ তোমালোকৰ মিল আছে। তে ইমান নাটক কৰাৰ কিয় প্ৰয়োজন? তোমালোকে যদি ইমান দিন পিলিং পালাং কৰিছা, যদি প্ৰেম প্ৰীতি কৰিছা, ভাল পোৱা পুই কৰিছা, তেতিয়াহ'লে নিশ্চয় তোমাৰ ওচৰত কোনো প্ৰমাণ পত্ৰ থাকিব, মানে ভিডিঅ' থাকিব, পিকচাৰ থাকিব, ফোন ৰেকৰ্ডিং থাকিব, আৰু কিবা কিবি থাকিব। পিলিং পালাং যদি কৰিছা, তেতিয়াহ'লে সেইবিলাক ভাইৰেল কৰি দিয়া। এইবিলাক উৰ্ণা খোলা খুলি, এবাৰ মুখত উৰ্ণা লগাই দিয়া, আকৌ মানে খুলি দিয়া, এইবিলাক কি আৰম্ভ হৈছে হা? তোমাৰ ওচৰত নিশ্চয় প্ৰমাণ পত্ৰ আছে, সেইবিলাক ভাইৰেল কৰি দিয়া। অসমবাসী ৰাইজে অলপ মানে মজা লওক হা। আমিও অলপ শুনো তোমালোকে কি মানে কীৰ্তি কাৰখানা কৰিলা, আমাৰোতো শুনাৰ অধিকাৰ আছে না। তোমালোকৰ ঘৰত মা পাপ্পা আছেনে নাই? মুছলমান ঘৰৰ ছোৱালী হৈ তোমালোকে কি ডেন্স কৰাৰ পাগল হৈ যোৱা? নামাজ ৰোজাৰ কোনো খবৰ নাই, তোমালোকে মানে অভিনেত্ৰী হোৱাৰ কাৰণে পাগলা হৈ যোৱা। অভিনেত্ৰী হোৱাৰ কাৰণে ডাঙৰ ডাঙৰ ইউটিউব চেনেলৰ মানে অনাৰৰ ওচৰত আহিব লাগে। লাজ লগাৰ প্ৰয়োজন। নিলজ্জ মহিলাবিলাক হা, মহিলা নে ছোৱালী এইবিলাক আৰু কি ক'ম হা, গমেই পোৱা নাযায় মহিলা নে ছোৱালী হা। লজ্জা লগাৰ প্ৰয়োজন। তোমালোকে মুছলমানৰ ঘৰৰ সন্তান হৈ তোমালোকে যে ডেন্সৰ কাৰণে পাগলা হৈ যোৱা। বানপানীৰ সময়ত গৰীব দুখীয়া মানুহবিলাকে কক বকাই আছে, তেওঁলোকে খাবলৈ পোৱা নাই, আৰু এইফালে কোটিপতিসকলে মানে নানান নাটক আৰম্ভ কৰিছে। ভগৱানে মানে আমাক এইবিলাক দেখাৰ কাৰণেই জীয়াই ৰাখিছে। কি কৰিম আৰু, উপায় নাই। আৰু কি ভাইটি মুস্তাফিজুৰ, তুমি কি এইবিলাক মানে 4-5টাকৈ যে বডি গাৰ্ড ৰখা, তুমি এইবিলাক কৰাৰ কাৰণে নেকি? বহুত দুখজনক বিষয় হা। তোমাৰ পৰা এইবিলাক আমি আশা কৰা নাছিলো। আমি নাজানো তোমালোকৰ মাজত কি হৈছে। কিন্তু এটা কথা মনত ৰাখিবা, তোমাক আল্লাহ তালাই টকা পইচা দিছে, ভাল কথা। ভগৱানে আল্লাহ তোমাক আৰু দিয়ক। আমি তাৰ কাৰণে আল্লাহ তালাৰ ওচৰত সকলো সময়ত দোৱা কৰো। কিন্তু এটা কথা মনত ৰাখিবা, সকলো সময়ত টকা পইচা হৈছে ভাল কথা, কিন্তু টকা পইচা পাই তুমি আল্লাহক কেতিয়াও পাহৰি নাযাবা, এটা কথা মনত ৰাখিবা। গতিকে বেছি কথা নকওঁ, ভাইটি মুস্তাফিজুৰ, তোমালোকৰ কি হৈছে? তোমালোকে এই ছ'চিয়েল মিডিয়াত আহি এইবিলাক কিন্তু হাল্লা নকৰিবা। তোমালোকৰ দুজনৰ বিষয়, পাৰ্চনেল বিষয়, তোমালোকে কোৰ্ট কাছাৰী কৰা, কিবা কিবি কৰা, কিন্তু তোমালোকে যদি ছ'চিয়েল মিডিয়াত আহি আবুল তাবুল কৰি থকা, তেতিয়াহ'লে কিন্তু আমিও কিন্তু তোমালোকৰ ওপৰত একশ্যন ল'বলৈ বাধ্য হ'ম হা। জয় অসম।